আজি নলবাৰী জিলাৰ কাছিমপুৰৰ বৰুৱাপাম চুবুৰীত বাৰ্ষিক ভাগৱত পাঠ আৰম্ভ। ৰাতিপুৱা 9 বজাত ভাগৱত পাঠ আৰম্ভ। ভাগৱত পাঠ যাত্ৰাত প্ৰায় 200তকৈও অধিক ভক্ত হোৱা দেখা পোৱা যায়। দুপৰীয়া 2 বজাত খেল-ধেমালি প্ৰতিযোগিতা। সন্ধিয়া 6 বজাৰ পৰা নাগাৰা নাম প্ৰদৰ্শন। নাগাৰা নাম প্ৰদৰ্শন কৰে পাৰ্থপ্ৰতিম তালুকদাৰ আৰু উৎপল হালৈয়ে। উক্ত অনুষ্ঠানৰ সভাপতিত্ব কৰে দেৱকান্ত বৰ্মন আৰু সম্পাদক কুমুদ বৰ্মনে। ধনভৰালী হিচাপে উপস্থিত থাকে শিক্ষক বসন্ত বৰ্মন আৰু মন্দিৰ পৰিচালনা সমিতিৰ প্ৰাক্তন সম্পাদক ৰবীন তালুকদাৰৰ লগতে উপস্থিত থাকে বহু সংখ্যক সতীৰ্থ। উক্ত অনুষ্ঠানত প্ৰায় 1000ৰো অধিক ভক্তই আশীৰ্বাদ লয়। নলবাৰীৰ পৰা সুৰদীপ বৰ্মনৰ ৰিপৰ্ট, নিউজ 24 অসম। আমন্ত্ৰণ কৰি মাতি আনিছোঁ। গতিকে আমাৰ আৰম্ভ হ'ব এতিয়া আমাৰ ভাগৱত পাঠ। গতিকে সমূহ ৰাইজে যিটো যোগাযোগ কৰি আছে, এইখিনি আমাৰ বৰুৱাপাম চুপাৰ এই ভাগৱতৰ মূল কথা। কিমানমান ভক্তৰ উপস্থিতি দেখা পোৱা গৈছে? আমাৰ ইয়াত ভকত মোটামুটি ভকত আদি কৰি গাঁৱৰ মানুহ গোটেইখিনি লগ লাগি প্ৰায় 400-500 আমাৰ হেৰি কৰা গৈছে। প্ৰায় 1000তকৈ অধিক আমি ভক্ত দেখা পোৱা গৈছোঁ। সন্ধিয়া আপোনালোকৰ নাগৰাম পাঠক উৎপাদন আছে। নাগৰ নাম হিচাপে বিশিষ্ট কোন আছে? নাগৰু হিচাপে আমাৰ আছে পাৰ্থপ্ৰতিম তালুকদাৰ আদাবাৰী আৰু লগতে ৰঙিয়াৰ উৎপল হালৈ। এই দুইধৰা পাঠক আমাৰ এনেকৈ মুকালমুৱা। অবছৰলৈ কি পৰিকল্পনা আছে? অবছৰলৈ ইয়াতকৈ হয়তো আৰু বাঢ়িব। আমাৰ আৰম্ভণিৰে পৰা যিখিনি আছিলে এতিয়ালৈকে বৰ্তমান প্ৰতি বছৰে বাঢ়ি আছে, অনুষ্ঠানবিলাক বাঢ়ি আছে, প্ৰায় মানুহৰ সংখ্যাবিলাক বাঢ়ি আছে। হয়তো আগন্তুক আৰু আকৌ বাঢ়িব। দান বৰঙিবিলাক আমাৰ বৃদ্ধি পায়।